মই ক'ত আহিছোঁ জানেনে? এইটো হৈছে ষ্টুডিঅ'। এনেই টিপি থাকে কিছুমান টিভিত কিবা পৰি গ'ল দেই, এতিয়া লাইভ গৈ থাকে, তেতিয়া ঘপককৈ ভূত হৈ গ'ল, তেতিয়া কি কৰে? গালি চালি খাই নে এমডি ছাৰৰ পৰা? অলপ ধেমালি কৰিব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। এয়া মোৰ স্কুটি, মই স্কুটিখন ওলালোঁ, যাওঁ আৰু লাহে লাহে। বেগ, মাস্ক, একদম জৰুৰী বস্তু, তাতকৈ বেছি জৰুৰী হেলমেট। তেন্তে বলক জাৰ্ণি আৰম্ভ কৰি দিওঁ। আৰু মই আহি পালোঁ এয়া গণেশগুৰি, আৰু গণেশগুৰি ব্ৰিজখন পাৰ হৈ পাই এই বিল্ডিংটো, যিটো বিল্ডিঙৰ নাম হৈছে KM প্লাজা। আৰু এই বিল্ডিংটোৰ ভিতৰত বলকচোন যাওঁ। মই ক'ত আহিছোঁ জানেনে? মই আহিছোঁ PI নিউজলৈ, আৰু PI নিউজত মোক মাতিছিলে নৱদাই, মানে মেনেজিং এডিটৰ দাদাজনে মোক মাতিছিলে, তেখেতে মাতিলে আৰু ময়ো আহিলোঁ। ভাবিলোঁ যিহেতু আহিলোঁ এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকক PI নিউজৰ সকলোখিনি দেখুৱাম, গতিকে চব দেখুৱাম, লাষ্টলৈকে চাব লাগিব ভিডিঅ'টো, সকলোবোৰ দেখিবলৈ পাব। আৰু PI নিউজৰ বহুত কিছুমান ইণ্টাৰেষ্টিং কথা আছে, সেইবোৰ জানিবলৈ পাব, গতিকে চাই থাকক, শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া মই চিৰি উঠি আছোঁ এতিয়া, 3rd ফ্ল'ৰ। আৰু PI নিউজত কিয় মাতিছে, কি কথা, চব গম পাব, চাই থাকক। আৰু মাস্কখন মানে খুলি থৈ দিছোঁ, কাৰণ মানে বহুত প্ৰব্লেম হৈ যায়। মাৰিম বাৰু, আপোনালোকে টেনশ্যন নল'ব। আৰু মই কথা কৈ আহি পালোঁ এয়া PI নিউজ। আৰু PI নিউজৰ ভিতৰত সোমায়ে আমি পাওঁ ৰিচিপশ্যন, এই আপোনালোকে দেখিছেই নিশ্চয়। আৰু ভিতৰত মই সোমাই আহিলোঁ, এতিয়া বহি আছোঁ। দাদাজন অহা নাই এতিয়া, অলপ টাইম বহিব দিছে, তেওঁ অলপ বিজি আছে নিউজৰ কামত, গতিকে চাই থাকক, শেষলৈ চাই থাকক, বহুত কিবা কিবিয়ে দেখিবলৈ পাব। দাদা বিজি থকাৰ বাবেই অফিচ বয়জনকে পঠিয়াই দিছে, আৰু সিয়ে মোক সকলোখিনি দেখুৱাব এতিয়া বৰ্তমান। আৰু দাদাজন আছে, দাদাজনে ইয়াৰে গোটেই চাই, হয়নে? আৰু নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম ক্ষীৰোদ্দীপ। ক্ষীৰোদ্দীপ। আৰু ক্ষীৰোদ্দীপে আমাক আজি গোটেই অফিচ ঘূৰাব। এইটো ৰিচিপশ্যন, আৰু এগৰাকী বাইদেউ আছে, PI নিউজতে কাম কৰে। কি কৰে বাইদেউহঁতে? অফিচটো চাফা কৰোঁ। মোৰ নাম মহিমা বাইদেউ। ঠিক আছে, আমি PI নিউজৰ ভিতৰলৈ যাওঁ, মানে আগমন কৰোঁ বলক, আৰু কি কি আছে চাওঁ, আপোনালোককো দেখুৱাওঁ নিউজত, এটা পৰ্টেল নিউজত কি কি থাকে। প্ৰথমে সোমোৱালোঁ, এয়া দেখিছেই নহয়, আমাৰ ষ্টুডিঅ' হয়। এইটো ষ্টুডিঅ'। আৰু তো বলক এবাৰ বেলেগত যাওঁ। বম জোৰে লাগিছে, নাভাঙিলেই হ'ল। আৰু ক্ষীৰোদে আমাক লৈ গৈ আছে। দাদাজনে কি কৰে ইয়াতে? আপুনি কেমেৰা পাৰ্চন। কেমেৰা পাৰ্চনৰ বহুত দৰকাৰ, কেমেৰা পাৰ্চনে পূৰা দৌৰি থাকিব লাগে, হয়নে? আৰু ষ্টুডিঅ'ৰ ভিতৰতো কৰে, আৰু ৰিপৰ্টাৰৰ লগতো যায়। হয়, বলক আমি এতিয়া ভিতৰত সোমাওঁ। দাদা নিউজ নিউজ এংকাৰ দাদা নামটো কৈ দিয়ক। হয়, মোৰ নাম চন্দন চক্ৰৱৰ্তী। আৰু কিমান দিনমান হ'ল ইয়াতে? মোৰ ইয়াতে প্ৰায় 1.5 মাহ হ'ল। 1.5 মাহ হ'ল। আৰু PI নিউজৰ নিউজ এংকাৰ দাদা, আপোনালোকে চাব, যেতিয়া আপোনালোকে নিউজ চাব তেতিয়া দেখিবলৈ পাব। আৰু এইটো হৈছে মেকআপ ৰুম, এয়া আইনা চাইনা দেখিছেই নহয়, এইটো মেকআপ ৰুম। চব নিউজ চেনেলতে মেকআপ ৰুম থাকেই, সেইকাৰণে দেখুৱাই দিলোঁ এইটো মেকআপ ৰুম। বাৰু ঠিক আছে, এতিয়া আমি যাওঁ বেলেগ এটা ৰুমলৈ। এইবাৰ আহক, আপোনালোকক মই লৈ যাওঁ এই নিউজ চেনেলটোৰ মেনেজিং ডাইৰেক্টৰ, মানে MD ছাৰৰ ৰুমত সোমাই আহিছোঁ বাৰু। ছাৰ এনেকৈ কৈ সোমাই আহিলোঁ, বেয়া চেয়া নাপাব দেই। আৰু মই কৈ দিব বিচাৰিছোঁ, ছাৰৰ নাম হৈছে DNB বৰুৱা। এতিয়া বৰ্তমান মই উপস্থিত আছোঁ PI নিউজত। আৰু PI নিউজটো খোলাৰ কিমান দিনমান হ'ল ছাৰ? আমাৰ 2 বছৰ হ'ল, এই 14 তাৰিখে আমাৰ 2 বছৰ কমপ্লিট হ'ব। 14 তাৰিখে 2 বছৰ কমপ্লিট হ'ব, মানে বাৰ্থডে আহি আছে PI নিউজৰ। মই খাবলৈ আহিম বুলি ভাবিছোঁ। নিশ্চয় নিমন্ত্ৰণ থাকিল। নিশ্চয় আহিম, আৰু সেইদিনাও চাগে মই ভিডিঅ' কৰিম, আপোনালোকে দেখিবলৈ পাব। আৰু ধৰি লওক আপোনালোকৰ নিউজত কোনোবাই ধৰি লওক নিউজ দিব বিচাৰিছে, কিবা ভাল নিউজ এটা পাইছে, ভাবিলে PI নিউজত দিব বিচাৰিছোঁ, তেতিয়া মানে কেনেকৈ কণ্টেক্ট কৰিব? আমাৰ অফিচৰ যিটো নাম্বাৰ আছে তাতে কণ্টেক্ট কৰিলে হ'ল। তেওঁ ভিডিঅ' চিডিঅ' দি পেলাই গোটেইখিনি দিব পাৰে। আৰু তেওঁ কেতিয়া যদি ইচ্ছা কৰে লাইভ আমাৰ লগত আগতে ফোনত কথা পাতি লয়, তেওঁ লাইভ দিব পাৰে, আমি লাইভ টেলিকাষ্ট কৰিব পাৰে। আৰু ধৰি লওক ইয়াত কোনোবাই জইন কৰিব যদি বিচাৰিছে, ৰিপৰ্টাৰ হওক বা ভিডিঅ' এডিটৰ কাম কৰিব বিচাৰিছে, তেতিয়া তেওঁলোকে কেনেকৈ মানে জইন? আমাৰ অফিচৰ নাম্বাৰত তেওঁলোকে বায়'ডাটা দিব পাৰে, আমাক ফোন কৰিব পাৰে, তেতিয়া আমি তাৰ পৰা হেৰিৰ পৰা আমি চিলেক্ট কৰোঁ। আৰু এনেকৈ মই মানে হাতখন বিষাই গৈছে, সেইকাৰণে মই এইফালে যাওঁ, ছাৰকো ভালকৈ দেখিবলৈ পাব। আৰু ছাৰ, এটা পৰ্টেল নিউজত
আপোনালোকে যেনেকৈ ধৰি লওক টিভিত এডভাৰটাইজ আহে তেনেকৈ মানে পইচা পায় মানে এডভাৰটাইজমেণ্টৰ পৰা কিন্তু পৰ্টেল নিউজত কেনেকৈ লাভ হয় মানে পৰ্টেলটো একেই আমাৰ এডভাৰটাইজ আহে আমাৰ যেতিয়া আপুনি আমাৰ চেনেলটো চাই আমাৰ তলত স্ক্ৰলিং এড যায় তাৰোপৰি আমাৰ কিছুমান বিশেষ প্ৰগ্ৰেম থাকে যেনেকৈ শিল্পীৰ সন্ধিয়া থাকে বা সৰু ল'ৰা ছোৱালীৰ এটা প্ৰগ্ৰেম যায় তো সেই প্ৰত্যেকটো প্ৰগ্ৰেমৰ এটা স্পনচাৰ আমি লওঁ তেনেকৈ আমাৰ ৰেভিনিউটো কালেক্ট হয় মানে এডভাৰটাইজমেণ্টটো আহে পৰ্টেল নিউজতো আৰু মানে কেতিয়াবালৈকে ভাবিছেনে ছেটেলাইট কৰাৰ আমি 21 টাৰ্গেট লৈছোঁ ছেটেলাইট কৰা 2021 আপোনালোকে টিভিত দেখিবলৈ পাব আৰু ছাৰ ইয়াত যেনেকৈ গুৱাহাটীতে বহুত ৰিপৰ্টাৰ আছে PI নিউজৰ তেনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো আছে নেকি আপুনি শুনিবলৈ বা সুখী হ'ব আমাৰ ডিষ্ট্ৰিক্টটো বাদে আমাৰ কলিকতাতো আছে দিল্লীতো আছে আৰু বাংলাদেশতো আমাৰ ৰিপৰ্টাৰ আছে বাপৰে বাংলাদেশতো ৰিপৰ্টাৰ আছে মানে আপোনালোকে ভাবক PI নিউজটোত কিমান ৰিপৰ্টাৰ আছে আৰু আপোনালোকে চাব PI নিউজটো PI নিউজত পুৰা শুদ্ধ বাতৰি পাব আৰু দেশ বিদেশৰ বিভিন্ন ৰাজ্যৰ আপোনালোকে নিউজ পাব গুৱাহাটীকে ধৰি আৰু ঠিক আছে ছাৰ থেংক ইউ এইখিনি কথা কোৱাৰ কাৰণে বহুত কথাই আমি জানিলোঁ MD ছাৰৰ লগত কথা পাতিলোঁ আৰু ক্ষীৰদে ৰৈ আছে মোৰ বাবে এইবাৰ ক'ত লৈ যাই চাওঁ বাৰু ইয়াতে কি কাম হয় মই নকওঁ ইয়াতে কি হয় ক্ষীৰদে নিজে কৈ দিব কোৱাচোন ইয়াতে কি কৰা হয় নেটটো সাপ্লাই হয় তো ঠিক আছে এইবাৰ বেলেগ এটা লৈ যাওঁ এইবাৰ আমি আহিছোঁ ডেস্ক ভিতৰৰখিনি আপোনালোকে চাব পাৰে কিমান ডাঙৰ এটা টিভি নিউজত যিমান ডাঙৰ থাকে পৰ্টেল এটাতো সিমান ডাঙৰেই ক'ব লাগিব আৰু আপোনালোকে দেখিবলৈ পাইছে দাদাই কাম কৰি আছে এইটো হাই দাদা নামটো কৈ দিব কৌশিক গগৈ আপুনি ইয়াত কি কৰে মই গ্ৰাফিক্স কৰোঁ এংকৰিং কৰে গ্ৰাফিক্সৰ কাম কৰে আৰু ইয়াত নিশ্চয় গ্ৰাফিক্সৰ কাম কৰি আছে গ্ৰাফিক্সৰে কৰি আছোঁ বৰ্তমান আৰু এতিয়া ৰেডি কৰিছোঁ আৰু নিউজ পঢ়িবলৈ যাম আৰু নিউজ পঢ়িবলৈ যাব দাদাই গতিকে বেছি আমনি নকৰোঁ বেলেগত যাব বলক আৰু এয়া দেখুৱাও এইটো আপোনাৰ ভিডিঅ' এডিটৰ ইয়াত লিখা আছে এডিটিং ডেস্ক ভিডিঅ' এডিটৰ ইয়াত মানুহবিলাক বহে আৰু এতিয়া মানুহ কম কাৰণ যিহেতু চৰকাৰে কৈছে কৰোণাৰ বাবে 50% মানুহ এলাউ কৰিছে আৰু 50% কৈ আহিব পাৰে গতিকে মানুহ কমকৈ দেখিব বাৰু এতিয়া এইবাৰ আহিছোঁ মই MCR ৰুমলৈ এয়া দেখিবলৈ পাইছে নৱজ্যোতি কলিতা দাদা আৰু দাদা হৈছে মেনেজিং এডিটৰ আৰু এয়া বাইদেউ আছে বাইদেউ আপুনি কি কৰে ইয়াত আপুনি একাউণ্টেণ্ট মানে দাদা বিৰাট বিজি নেকি অকণমান বিজি আছোঁ আৰু চাগে ভাবিছে চাগে যে কি চেনেলৰ মেনেজিং এডিটৰ হ'ল যিয়ে MCRত বহি আছে কিন্তু মই এটা কথা কওঁ PI নিউজৰ দৰ্শকসকলক বা আপোনাৰ যিখিনি অনুৰাগী আছে যে সকলো কামেই কৰিব লাগে আৰু এতিয়া এই মুহূৰ্তত মই MCRত আছোঁ আৰু মই MCRৰ কামখিনি মই আপোনাক দেখাই দিছোঁ যে আমি কামখিনি কেনেকৈ কৰোঁ এইজন আমাৰ এংকৰ হয় এংকৰজনক আমি ইয়াত ক্ৰমাৰ ওপৰত কাটিলোঁ এইটো ক্ৰমা হয় এংকৰজনক উলিয়াইছোঁ এইটো বাইক চলি আছিলে এইটো ভিডিঅ'টো মই কাট কৰিম এইটো ট্ৰেনজিশ্যন মাৰি আকৌ মই ইয়াত ৰেডি 1 2 3 গো এণ্ডিং মাৰা এতিয়া মই আহিছোঁ মেনেজিং এডিটৰ নৱজ্যোতি দাৰ এতিয়া কেবিনটোলৈ আহিছোঁ আৰু দাদাৰ লগত অলপ কথা পাতোঁ দাদা প্ৰথমটো মোক মাতাৰ কাৰণে থেংক ইউ যে ভিডিঅ'টো কৰিবলৈ দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু স্বাগতম জনাইছোঁ আমাৰ লগত ইয়ালৈকে অহাৰ বাবে PI নিউজলৈ থেংক ইউ দাদা আৰু মই এটা কথা কৈ থওঁ MD ছাৰে কৈছেনে নাজানো যে PI নিউজটো আৰম্ভ হৈছিল মোবাইল ফোনত এডিটিঙৰ জৰিয়তে আজি যিখন দেশ দেখি আছা তুমি যিটো মোবাইল ফোন লৈ আমাৰ লগত কথা পাতি আছিলা আমাৰ প্ৰথম টক শ্ব' প্ৰথম শ্ব' ইয়াতকে কম তুমি মোবাইল ফোনটো ইয়াতে নাই আপোনালোকে ভাবক মোবাইল ফোনেৰে চেমচাং যিহেতু মোবাইল ফোনেৰে আমি আৰম্ভ কৰিছিলোঁ তাত টক শ্ব' পাতিছিলোঁ আৰু বহাইছিলোঁ মানুহ 4-5জন মোবাইল ফোনতে মোবাইল ফোনত GTPLত গ'ল কেবলত গ'ল আজি মই আপোনাক জৰিয়তে জনাইছোঁ আজি অসমখনৰ বিভিন্ন প্ৰান্তত কাছাৰ শদিয়া ধুবুৰী ধেমাজি গোলাঘাট ডিব্ৰুগড় বৰপেটা নলবাৰী ধুবুৰী মঙলদৈ প্ৰতিটো জিলাতে অসমত 33খন জিলাত দুজন PI নিউজৰ পৰিয়ালৰ সদস্য আছে মোবাইল ফোনৰ পৰা আৰম্ভ হোৱা এটা আপোনালোকে ভাবক এটা নিউজ চেনেল যিটো দামী কেমেৰা ইউজ কৰে সেই নিউজ চেনেলটো আৰম্ভণিতে কৰিছিলে মোবাইল মই এটা কথা কৈ দিওঁ তোমাক আমি মোবাইল ফোনেৰে আৰম্ভ কৰা এটা অফিচ PI নিউজৰ এই যাত্ৰা 2 বছৰ অতিক্ৰম কৰিব প্ৰথম আমি মোবাইল ফোনত এডিটিং কৰি টক শ্ব' কৰিছিলোঁ সঞ্চালক প্ৰধানে কৈছেই এই যাত্ৰা পথত
আমি বহুত কাইকেও দেখিছোঁ, বহুত ভালো দেখিছোঁ, আৰু এই অনুষ্ঠানটোৰ লগত বহুত মানুহ জড়িত হৈ আছে। আৰু তেখেতে কৈছেও যে 2021 মানত ছেটেলাইট হ'ব নিউজটো। এটা সপোন দেখিছোঁ, এটা সপোনটো নিশ্চয় পূৰণ হ'ব। ভিউৱাৰ্ছসকলেও আশীৰ্বাদ কৰক যাতে সপোনটো পূৰণ হয়। আপোনালোকে চালেহে নিউজটো আৰু আগবাঢ়ি যাব। তেনে দাদা বলক আমি অলপ ডেস্কখন চাই লওঁ। ডেস্কখন চাইছে কথা পাতি চাইছে কথা পাতি আগবাঢ়িছোঁ। আৰু মধুস্মিতা মই পঢ়া কলেজখনৰে জুনিয়ৰ হয়, মই কৈ দিছোঁ। আৰু দাদা ছিনিয়ৰ হয় কলেজৰ, গুৱাহাটী কলেজতে একেলগে পঢ়া। মই ইয়াতে লৈ আহিছোঁ, ইয়াতে আমাৰ গ্ৰাফিক্সৰ কামবিলাক হয়। ইয়াত লিখাই আছে আপোনালোকে চাব পাৰে ডেস্ক গ্ৰাফিক ডিজাইন বুলি। স্মিতাই আছোঁ, ইয়াত আমি ভিডিঅ' এডিটৰ কৰোঁ, ইয়াত এডিটিং এইটো ডেস্ক। ভিডিঅ' এডিটৰ, এইটো চাব পাৰে। আৰু পৰ্টেলত চাগৈ এনেকুৱা নহয় যে গ্ৰাফিক্সৰ মানুহে গ্ৰাফিক্সৰে কাম কৰিব বা এংকৰজনে এংকৰিঙে কৰিব, তেনেকুৱা নহয়। এংকৰিং কৰাজনে নিউজৰ লিখিবও লাগিব, গ্ৰাফিক্সৰ কাম কৰিব লাগিব, ভিডিঅ' এডিটিং কৰিব লাগিব, সকলো জানিব লাগিব। নিশ্চয়কৈ আমাৰ আৰু সেইটো ক্ষেত্ৰত বহুত আগবাঢ়িছে, আৰু বিশেষভাৱে PI নিউজ বহুত আগবঢ়া এই ক্ষেত্ৰত। হয়, প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো মানুহে প্ৰতিটো কাম কৰে। অলপ আগতে নিউজ পঢ়ি আহিছিলে, আৰু দাদাকতো মই দেখুৱাইছিলোঁৱে, তেওঁ নিউজ পঢ়ি আহিলে। আপোনাৰ দাদা এতিয়া আপুনি কি কৰিব? অকণমান তাৰপিছত নিউজ আহিলে পৰ্যায়ক্ৰমে পঢ়ি যাম। আচ্ছা, এতিয়া আপুনি ৰিলেক্স হওক অলপ। ল'ৰা তুমি লগ পাই আছিলে চাগে, ক্ষীৰত ক্ষীৰত হৈছে ওৱান মেন আৰ্মি PI নিউজৰ, মই দেখুৱাই দিছোঁ। সঞ্জীৱক পোৱা নাছিলা? নাই পোৱা। কি কৰে আপুনি? কেমেৰা পাৰ্চন, ভিডিঅ' জাৰ্নেলিষ্ট হয়, ভিডিঅ' জাৰ্নেলিষ্ট। আৰু যথেষ্ট কষ্ট কৰে, খুব কম কথা কয়, কিন্তু ৰিপৰ্টাৰতকৈ কিন্তু কেমেৰা পাৰ্চনৰ বেছি কষ্ট হয়, কাৰণ কেমেৰা দাঙি থাকিব লাগিব, দৌৰিব লাগিব, ইফালে যাব লাগিব সিফালে, আৰু ভিজুৱেলটো ভালকৈ আনিব লাগিব, কাৰণ ভালকৈ নানিলেতো নিউজটো নহ'বই। কিমান কষ্ট। মধুস্মিতা নতুনকৈ আকৌ আমাৰ এই মানে শিষ্য হৈ গৈছে, গুৰু এওঁলোক। গুৰু এইফালে শিষ্য। আকৌ ভিডিঅ' জাৰ্নেলিষ্টত আহিছে না, ওৱান মেন আৰ্মি। আমাৰ ক্ষীৰতটো আপোনাক কৈছেই, একদম কেতিয়াৰ পৰা কাম কৰিছা তুমি ইয়াত? 4 বছৰ। 4 বছৰ। ষ্টুডিঅ'টো এবাৰ দেখাই দিয়ক। ষ্টুডিঅ'টো মই এনেই অলপ দেখুৱালোঁ, কিন্তু দাদাই ভালকৈ দেখাই দিব আৰু ক'ব তাৰ বিষয়ে। গতিকে বলক আমি ষ্টুডিঅ'টোলৈ যাওঁ এতিয়া। এইটো ষ্টুডিঅ'। মই এই ষ্টুডিঅ'টোৰ কাষলৈকে আহিছোঁ কিয় মধুস্মিতা, পিছলৈকে আমি এনেকুৱা ধৰণৰ ষ্টুডিঅ' নাছিল আমাৰ প্ৰথম এখন চকী, এখন ডেস্ক বেঞ্চ, এখন চফাত আৰম্ভ কৰা এটা চেনেল। আপোনালোকে এতিয়া গম পালে, ক'লেই যে মোবাইল দি আৰম্ভ কৰিছিলে, তেন্তে ভাবক মোবাইল দি আৰম্ভ কৰিছে ষ্টুডিঅ'টো কেনেকুৱা হ'ব। কিন্তু এতিয়া চাওক, মানে কষ্ট কৰিলে মানুহে সফল হ'বই এদিন নহয় এদিন, তাৰে প্ৰমাণ হয়নে দাদা? সম্পূৰ্ণ সফল হোৱা নাই, কষ্ট কৰি আছোঁ, ষ্ট্ৰাগল হৈ আছে, সফল হ'বলৈ গৈ আছোঁ। আৰু আশীৰ্বাদ যদি জনসাধাৰণে কৰে, ৰাইজে এনেধৰণে যদি মৰম কৰে, নিশ্চয় এই আশীৰ্বাদসমূহে আমাক সফলতাৰ কাৰণ নিশ্চয় আশীৰ্বাদ কৰিব, কাৰণ ভাল কাম কৰিলে মানুহে আশীৰ্বাদ কৰেই। আৰু আপোনালোকে চাব পাৰে ইয়াত এইবোৰ লাইট, আৰু লাইটটো বেছিকৈ লাগিবই, কাৰণ পোহৰ হ'ব লাগিবতো, এংকৰজন বহে ইয়াত। আৰু এইটো হৈছে কেমেৰা। লাইটবোৰ কিন্তু কেতিয়াবা চকুত লাগি যায়, বেছি বহুত যথেষ্ট পোহৰ হয়। আৰু কেতিয়াবা ভুল হয়নে, ভুল হৈ যায় নে? কেতিয়াবা কৈ থাকিলে মাজতে মিলাই দিব লাগে, মিলাই দিয়ে। আৰু বিচাৰি আৰু যেতিয়া ধৰি লাইভ নগ'লেতো কথা নাই, ভুল হ'লেও আকৌ ৰিটেক কৰিব পাৰি, কিন্তু যেতিয়া লাইভ গৈ থাকে তেতিয়া ঘপককৈ ভুল হৈ গ'ল, তেতিয়া কি কৰে? তেতিয়া গালি চালি খাই নে এমডিছৰ পৰা? তেনেকুৱা নহয়, আমি দৰ্শকসকলক এটা ক্ষমা কৰিব বুলি কৈ চেণ্টেন্সটো নতুনকৈ বনাই নিজৰ ববিয়াটো কৈ দিওঁ, এটা চিষ্টেম থাকে। কেতিয়াবা ভুল হৈ যাব পাৰে, কাৰণ মানুহ মাত্ৰাই ভুল হয় নহয়। আৰু PI নিউজৰ ফুল ফৰ্মটো কি? পাব্লিক ইনফৰটেইনমেণ্ট। আচ্ছা, বাই দ্য পিপল ফৰ দ্য পিপল, ৰাইজৰ দ্বাৰা ৰাইজৰ। মধুস্মিতা বহুত সময় কথা পাতিলোঁ, বহুত ভাল লাগিলে। ধেমালিও কৰিছোঁ, মই দৰ্শকসকলক কওঁ অকণমান ধেমালি কৰাও অলপ ধেমালি কৰিব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। এই যিটো ইউটিউব চেনেল মধুস্মিতাৰ, এইটো আপোনালোকে ফ'ল' আপ কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ তাই খুব ধেমালীয়া সুৰেৰে কাম কৰে, এতিয়া অকণমান ধেমালিও কৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাক মৰম এনেধৰণে দি থাকিব। আৰু মই বিদায় লৈছোঁ, মধুস্মিতা তুমি যি দেখুওৱা খুলি দিছোঁ, কাৰণ আপোনাৰ বহুত বেছি কাম আছে, আৰু কামৰ মাজত যে মোক সময় দিছে, বহুত ধন্যবাদ। আমাৰ ইয়ালৈকে অহাৰ বাবেও তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ খুব বেছি ভাল লাগিছে আপোনালোকে যে মোক মানে সময়কণ দিলে, ইমান ব্যস্ততাৰ মাজত সময়কণ দিলে, বহুত বেছি ভাল লাগিছে। থেংক ইউ নৱদা, আপোনালৈ থেংক ইউ থাকিলে। আৰু নৱদা এতিয়া যাব, দেৰি হৈছে, দৰ্জাৰ পৰা খুলি আহিবই এতিয়া। আৰু যাবৰ সময় হৈ গ'ল, ছাৰক মাতিবলৈ আহিলোঁ। ছাৰ যাওঁ। ধন্যবাদ, খুব ভাল লাগিল তুমি অহাৰ কাৰণে। খুব বেছি ভাল লাগিলে ছাৰৰ লগত কথা পাতি, নৱদাৰ লগত কথা পাতি, আৰু কেতিয়ালৈকে আৰু এদিন আহিম। নিশ্চয় তোমাৰ নিমন্ত্ৰণ দিলোঁ, আহি থাকিবা। আহি থাকিম। আৰু এনেকৈ আমাক অকণমান উৎসাহ দিবা।
আপোনালোক আহিলে আমিও উৎসাহ পাম আৰু প্ৰথম যেতিয়া মই আহিলোঁ ছাৰৰ লগত কথা পাতিলোঁ বহুত ভয়কৈ কথা পাতিছোঁ মানে MD ছাৰটো কিন্তু এতিয়া অলপ ফ্ৰী হৈ গ'লোঁ আৰু ছাৰেও হাঁহিছেও দেখিছে নহয় ছাৰে হাঁহিছে তো ছাৰ আহিছোঁ থেংক ইউ নবদা যাওঁ ঠিক আছে বাই বাই আহি গ'লোঁ মই এতিয়া ভিডিঅ'টো এণ্ড কৰিম আৰু এয়া নামি আছোঁ চিৰি কেমেৰাত চাই আছোঁ পৰি চৰি মৰিবও পাৰোঁ একো ঠিক নাই আৰু খুব বেছি ভাল লাগিলে মোৰ নিউজ চেনেলটোত আহি পেলাই আৰু আপোনালোকক সকলোবোৰ দেখুৱালোঁ ভিডিঅ' এডিটিং কেনেকৈ কৰে গ্ৰাফিক্স ডেস্ক মেনেজিং এডিটৰ ছাৰ MD ছাৰ সকলোবোৰৰ লগতে চিনাকি কৰোৱাই দিলোঁ সেই আৰু তেওঁলোকৰ FB পেজতো আছে PI নিউজ ইউটিউবত আছে PI নিউজ আপোনালোকে চাব ফ'ল' কৰিব আৰু লগতে মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে PI নিউজৰ বিষয়ে সকলোৱে জানে লগতে মোৰ যাতে ছাবস্ক্ৰাইবাৰ বাঢ়ে গতিকে শ্বেয়াৰ কৰি দিব বাই বাই